তো ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল শহীদুলস ব্লগ। আপোনালোকে দৃশ্যটো চাওক কেনেকুৱা লাগি আছে। মই এতিয়া আছোঁ জয় বাংলা যিটো নদী, সেইটো নদীত আজি আহিছোঁ ফুৰিবৰ কাৰণে। আমি তিনিজনমান পাৰ্টনাৰ আহিছোঁ, সিহঁতে ওপৰত বহি আছে আৰু আমি ভিডিঅ' শ্বুট কৰি আছোঁ। মই আপোনালোকৰ কেনেকুৱা লাগি আছে মোৰ বেকগ্ৰাউণ্ডটো চাই? মোৰ অত্যাধিক ভাল লাগি আছে। এনেকুৱা বেকগ্ৰাউণ্ড, এনেকুৱা পাৰ, নদীৰ পাৰটো যে এনেকুৱা হয় কেতিয়াও দেখা নাছিলোঁ। আজি দেখা পালোঁ যে নদীৰ পাৰটো দেখিবলৈ ধুনীয়া হয়। আগতে দেখা পাইছোঁ বা আজিকালি যিবোৰ নদীত পাৰবোৰ দেখা পাওঁ দেখিবলৈ ভয়ংকৰ হয়, কিন্তু আজি যিটো পাৰ দেখা পালোঁ সেইটো দেখিবলৈ বহুত ভাল লাগি আছে। এনেকুৱা ভাল লগা নাই নদীৰ পাৰ যিমান দেখিছোঁ। তো আপোনালোকৰ কেনেকুৱা লাগি আছে? আৰু আজি আমি ফুৰিবৰ কাৰণে আহিছোঁ, মানে যে ঘৰত বহি আছোঁ। ৰমজান মাহত আৰু আবেলি কোনো কাম বন নাই, সেইকাৰণে ভাবিলোঁ নদীৰ পাৰত গৈ ফুৰি আহোঁ। সেইকাৰণে আজি ফুৰিবলৈ আহিছোঁ নদীৰ পাৰত। এইটো নদীৰ পাৰ হ'ল যিটো জয় বাংলা বুলি কওঁ আমি, যিটো জয় বাংলাৰ দক্ষিণ ফাল, জয় বাংলাৰ দক্ষিণ ফালে যিটো নদী, সেইটো নদীত আজি আমি ফুৰিবৰ কাৰণে আহিছোঁ। কিন্তু আৰু এটা কথা, আপোনালোকে কি যেন মনত একটা প্ৰশ্ন জাগিব পাৰে যে কথাটো হ'ল জয় বাংলা, ইয়াত জয় বাংলা কিয় হ'ল? প্ৰশ্নটো মোৰো আছে, কিন্তু মই এতিয়ালৈকে কাৰোবাৰ পৰা বা শুনা নাই জয় বাংলা নামটো কিয়। কিন্তু মোৰ এটা অনুভৱ হয়, যিহেতু আগতে কিছুমান মানুহ বাংলাদেশৰ পৰা ইণ্ডিয়াত আসামত আহিছিল, তেতিয়া কিজানি যিহেতু আমি নদী চাই আছোঁ, এইটো নদীতে কিজানি, এইটো নদীৰে কিজানি জয় বাংলাৰ বাংলাদেশৰ পৰা কিছুমান মানুহ আহি সেইটো জয় বাংলা যিটো ঠাই, সেই ঠাইখনত আহি বাস কৰিছিল। সেইকাৰণে কিজানি সেইখিনিৰ নাম জয় বাংলা বুলি কয়। মোৰ এইটো মনৰ ধাৰণা, কিন্তু আচলতে কি সেইটো নাজানো। তো আপোনালোকক যিমান দূৰ সম্ভৱ আজি দেখুৱাৰ কাৰণে চেষ্টা কৰিম। তো আহক আজিৰ ভিডিঅ'টো আমি সকলোৱে মিলি আৰম্ভ কৰোঁ। সকল যিটো পাৰত আছিলোঁ, পাৰৰ ওপৰত আহিলোঁ। আপোনালোকে চাওক মোৰ পিছফালে বেকগ্ৰাউণ্ডত চাওক, এইটো গাঁও, এইটো এটা সৰু গাঁও। আৰু সেইফালে চাওক, সেইফালে যিটো পাৰ, নদীৰ পাৰ, সেইটো হ'ল মন্দিৰা বুলি কয়, মন্দিৰা এৰিয়া। সেইটো আজি নাযাওঁ, যোৱাকালি মন্দিৰৰ ঠাইত নদী পাৰ হৈ গৈছিলোঁ। কোনটো নদীৰে বা কোনটো পাৰঘাটৰ পৰা আমি পাৰ হৈ সেইফালে গৈছিলোঁ, আজি সেইটো দেখুৱাম। আৰু সেইটো পাৰ হৈ, সেইটো নদী বা ঘাটটো পাৰ হৈ কিমান দূৰ, ক'ত যাব পাৰি, সকলো বিৱৰণ কৰাৰ কাৰণে চেষ্টা কৰিম। তো এতিয়া আপোনালোকক অলপ নদীৰ যিটো দৃশ্য সেইটো দেখুৱাই আছোঁ। দোস্তসকল, নদীৰ পাৰটো এনেকুৱাই, ইফালে নদীৰ পাৰত দুটা পাৰ থাকে। যদি এফালে যদি ভাঙি যায়, আনফালে গড়ে, আনফালে উঠি যায়। এইটো হ'ল নদীৰ খেল। চাওক, ইফালে নদীৰ পাৰটো ভাঙি গৈ আছে, কেনেকুৱা খৰঙৰ নিচিনা হৈ আছে চাওক। আৰু আনফালে চাওক, আনফালে পাৰটো, নদীটো ইফালে উভতি আহি আছে, তাৰমানে সিফালে উঠি আছে। ওপৰ পিনে পানী, মাটি যিটো মাটি উফন্দি উঠি আছে। আৰু ইফালে চাওক, ইফালৰ পৰা ভাঙি খহি গৈ আছে। এইটো হ'ল নদীৰ খেল। ইফালে উঠিব, আনফালে ভাঙিব, এনেকৈ নদীৰ কামটো কৰি থাকে সদায়। আজি আপোনালোকে চাওক এনেকুৱা এইটো পাৰৰ যিটো দৃশ্য, এইটো আপোনালোকে চাওক, এইটো গাঁও ভাঙি গৈ আছে। আৰু কিমান বছৰ থাকিব, তাৰপিছত কিজানি ঘৰবোৰ দেখিছে, গাঁওটো দেখিছে, সেইটো গাঁও কিজানি পাব কেইবছৰমান পিছত। কিন্তু আপোনালোকে চাওক, এই নদীটো কিন্তু ইয়াত নাছিল। নদীটো কেৱল যিমান বয়স হৈ আছে বা কিছুমান 8-10 বছৰমান আগতে আমি চাইছিলোঁ, তেতিয়া আমি দেখিছিলোঁ যে নদী যিটো, আপোনালোকে চাওক, সিফালে যিটো টাৰ্ণিং কৰিছে, সিফালে যিটো তাত আপোনালোকে যিটো গাঁৱৰ নিচিনা দেখা পাই আছে, সিফালতে নদী আছিল। এতিয়া কিন্তু আপোনালোকে চাওক, গাঁও আৰু এতিয়া নদীটো ক'ত চাওক আপোনালোকে। এতিয়া সিফালে ৰাউণ্ড কৰি ক'ত আহি আছে আপোনালোকে চাওক। দোস্তসকল, আপোনালোকে এটা কথা চাওক, আৰু এটা কথা মই কৈ দিছোঁ। কথাটো হ'ল, নদীৰ পাৰত যিখিনি মাটি, সেইখিনি মাটি কিন্তু বেছি সাৰুৱা মাটি। দোস্তসকল চাওক, সময় বেছি নাই, বেলিটো দেখা গৈ আছে পানীৰ মাজত। চাওক আপোনালোকে বেলিটোৰ যিটো পোহৰটো চাই আপোনালোকে বুজি পাই আছে কেনেকুৱা। বেলি এতিয়া ক'ত আছে আপোনালোকে এতিয়া বুজি পাই আছে। এতিয়া সময় কেইটা বাজিছে ৰ'বা, মই চাই আছোঁ। এতিয়া সময় দোস্তসকল চাওক, এতিয়া সময় 5টা বাজিব, বাজা নাই।
কেইমিনিটমান কম আছে কিজানি। তো বহুত সময় ঘূৰিলোঁ এইটো নদীৰ মাজতে আমি 3-4জনমান পাৰ্টনাৰে আহিছিলোঁ। বহুত সময় থাকিলোঁ। এতিয়া ঘৰত উভতি যাবলৈ লৈছোঁ। ঘৰত উভতি যোৱাৰ সময়তে ভিডিঅ'বোৰ শ্বুট কৰি আছোঁ। আগতে যেতিয়া আহিছিলোঁ তেতিয়া বহুত ৰ'দ আছিল, সেইকাৰণে ভিডিঅ'টো শ্বুট কৰা নাই। এতিয়া ভাবিলোঁ সূৰ্য যিটো পোহৰটো অলপ কমিল, আৰু মই যিহেতু মোবাইলেৰে ভিডিঅ' কৰোঁ, ভাবিলোঁ এতিয়া মোবাইলৰ যিটো কেমেৰা ভালদৰে ফ'কাছ কৰিব, সেইকাৰণে ভিডিঅ'টো বনাই আছোঁ। আৰু যিটো আমাৰ সন্মুখত যিটো নাও দেখিছে, নাওটো দেখি এটা কথা মনত পৰিল, সেইটো হ'ল আমি যেতিয়া ভ্ৰমণ কৰোঁ, বহুত দূৰ ঠাইত যাওঁ, তেতিয়া বাইকেৰে বা কাৰেৰে যাওঁ, তেতিয়া কিন্তু বহুত শব্দ আৰু ভাল নালাগে। যদি আমি যেতিয়া বহুত দূৰত যাওঁ, তেতিয়া নাৱেৰে যদি ভ্ৰমণ কৰোঁ, তেতিয়া বহুত ভাল লাগে। আমি যেতিয়া বহুত দূৰত যাওঁ, আমি কিন্তু এই অঞ্চলৰ মানুহে কিন্তু নাৱতে ভ্ৰমণ বেছি কৰোঁ। দোস্তসকল চাওক, নাওটো চাওক। দোস্তসকল, আমি কেইজনমান বন্ধুৱে সদায় এইখন নদীত ফুৰিবৰ কাৰণে আহোঁ। নদীৰ পাৰত যিহেতু পৰিৱেশটো বহুত ভাল লাগে। আপোনালোকে কিজানি অলপ বুজি পাই আছে, মই যিটো কেমেৰাত দেখুৱাই আছোঁ, পৰিৱেশটো ভালদৰে দেখুৱাব পৰা নাই। যতদূৰ সম্ভৱ দেখুৱাই আছোঁ, সেইটোৰ ওপৰত ভিত্তি কৰি আপোনালোকে বুজি পাইছে কেনেকুৱা লাগি আছে। আপোনালোকে মোৰ ভিডিঅ'ৰ যিটো মোবাইলৰ স্ক্ৰীণত এজন মানুহ দেখা পাই আছে, তলত বহি আছে। কি বহি আছে আপোনালোকক অলপ দেখুৱাই দি আছোঁ। আপোনালোকে চাওক, বৰশীত কিবা কিবি লগাই আছে, কি কৰি আছে সকলো দেখুৱাই দিম। মই তেখেতৰ সন্মুখত গৈ ভিডিঅ'টো কৰিম। তেখেতৰ লগত কথা নকওঁ, তেখেতে মোৰ লগত কথা নকয় বুলি আগতে কৈছে। মই সুধিছিলোঁ মোৰ লগত কথা ক'ব নেকি, কিন্তু মোক ক'লে যে কথা নকওঁ। এতিয়া তেখেতৰ সন্মুখত আহিলোঁ, কি কৰি আছে চাওক। বৰশীটো দিলোঁ। এইটো হ'ল বৰালি মাৰিবৰ কাৰণে আহিছে। সদায় আহে আৰু এটা দুটা মাৰি লৈ যায়। আজি কি হ'ব নাজানো। আপোনালোকে চাওক কেনেকৈ বহি আছে। এনেকৈ বহি থাকিলে দোস্তসকল, আপোনালোকে কেতিয়াবা বৰশী বোৱাৰ কাৰণে নদীত আহিছিল নে? মই কিন্তু কেতিয়াও অহা নাই। আজি চাই আছোঁ, আৰু যেতিয়া আকৌ বৰশী বোৱা মানুহ দেখা পাওঁ, আজিও দেখা পালোঁ, সিহঁতে ইমান ধৈৰ্য ধৰি নদীৰ কাষত এনেকৈ বহি থাকে, আৰু বৰশীবোৰ কিবা কিবি গাঁতি তাৰপিছত নদীত পেলাই তাৰপিছত বহি থাকে। কেনেকুৱাকৈ বহি থাকে, আৰু এনেকুৱা আৰু ভাল নালাগে। মই আৰু ভাবিছোঁ এনেকুৱা কাম মোৰ নিচিনা মানুহৰ দৰে কাম নহ'ব। দোস্তসকল চাওক, নদীৰ পাৰৰ যিখিনি মাটি, সেইখিনি মাটি আচলতে সাৰুৱা মাটি। চাওক আপোনালোকে জলকীয়াবোৰ ৰুইছিল, চাওক জলকীয়াবোৰৰ যিটো কালাৰ, সেইটো চাওক। গছফাল চাওক, গছফাল কেনেকুৱা লাগি আছে আপোনালোকে চাওক। ইমান ভাল লাগি আছে যে গছফাল চালে বহুত ভাল লাগি আছে। আকৌ জলকীয়াবোৰ চাওক, বহুত ভাল লাগি আছে। আৰু এনেকুৱা নদীৰ পাৰৰ যিখিনি মাটি, এইখিনি মাটি আচলতে সাৰুৱা হয়, সেইকাৰণে আৰু বহুত ভাল লাগি আছে। দোস্তসকল, ইয়াত বহুত সময় থাকিলোঁ, এতিয়া যাব লাগে। সময় তাকৰ, যিহেতু ৰমজান মাহ, ৰোজা আছোঁ, সকলোৱে ৰোজা আছোঁ, ৰোজাটো ৰাখিছোঁ, সেইকাৰণে এতিয়া যাব লাগে। আপোনালোকে চেহেৰাটো চালে কিজানি বুজি পাই আছে ৰোজা আছোঁ, কিন্তু এতিয়া যাব লাগে। তো আজিৰ কাৰণে ভিডিঅ' এইখিনি। যদি ভিডিঅ'টো চাই অকণমান ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে এইখিনি, বাই বাই।